হেল্ল' গুড মৰ্ণিং। আজি আমি খুৰীবাহঁতৰ তাঁত লগাব লৈছোঁ। আজি কিন্তু ৰ'দ নাই যদিও বতৰটো বহুত বেছি গৰম। এয়া তাঁত বাতি কৰি থকা হৈছে। ৰাতিপুৱা এই পৰিৱেশটো বহুত বেছি প্ৰিয় হয়। আমাৰ গাঁৱলীয়া মানুহৰ এটাই বহুত সুবিধা, ইজনে সিজনক সহায় কৰি দিয়ে। এয়া আকৌ খুৰীয়ে আমাৰ তাঁত বাতি কৰি আছে। মই আকৌ গৰম উঠা দেখি বহুত বিচনী আৰু গছৰ তলতে বহি বিচি আছোঁ। এয়া খুৰী আৰু মায়ে দুইজনীয়ে কথা পাতি সূতা জোৰাই আছে। এজনী বৌৱে আকৌ তাঁত বাতি কৰি আছে। বৌৱে আকৌ পোৱালিটো গৰম উঠা দেখি বিচি আছে। আমি যিহেতু গাঁৱলীয়া মানুহ, এই পৰিৱেশ মোৰ সদায় বহুত বেছি প্ৰিয়। আজি আকৌ আম খালোঁ। এয়া আকৌ হঠাতে বতাহ বৰষুণ একদম আন্দোলাই আনিলে নহয়, তাত আধাতে সামৰি থ'বলগীয়া। তাৰ লগত আকৌ এই ভোট জলকীয়া আকৌ যেতিয়া বতৰটো ভাল হ'ল, মাহঁতে আকৌ তাত লগত লাগিল। তাত সামৰি মোৰো ভিডিঅ'টো বুলি ইয়াতে সামৰিছোঁ। বাই।